শ্ৰী বগাইচিন্তে ৰজাবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক ছাত্ৰ ছাত্ৰীসকল আজি 10ম শ্ৰেণীৰ ঐচ্ছিক বিষয় আধুনিক ভূগোলৰ এটা পাঠ প্ৰাকৃতিক ভূগোলৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। এই প্ৰাকৃতিক ভূগোলৰ আলোচ্য বিষয় তিনিটা হৈছে ভূপ্ৰাকৃতিক প্ৰক্ৰিয়া, বতাহৰ কাৰ্য আৰু হিমবাহৰ কাৰ্য। এই আলোচ্য বিষয় তিনিটা এতিয়া আমি বিতংভাৱে যাবলৈ বিচাৰিছো। প্ৰথমতে আহো ভূ আকৃতিক প্ৰক্ৰিয়া। ভূ আকৃতিক প্ৰক্ৰিয়া মানে হৈছে ভূপৃষ্ঠৰ বা পৃথিৱীৰ উপৰিভাগত থকা নানা আকাৰ আকৃতিৰ অৱয়ৱবোৰক স্থলাকৃতি কোৱা হয়। উদাহৰণ হিচাপে নদ নদী, পৰ্বত, পাহাৰ আদি। ইয়াৰ পাছতে আমি জানিব লাগিব ভূ আকৃতিক বিজ্ঞান কাক কোৱা হয়। ভূ আকৃতিক বিজ্ঞান হৈছে ভূগোলৰ যিটো শাখাই স্থলাকৃতিবোৰৰ উৎপত্তি, ক্ৰমবিকাশ, আকাৰ আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে তাকেই ভূ আকৃতিক বিজ্ঞান কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰ দুটা প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়। এটা হৈছে বাহ্যিক প্ৰক্ৰিয়া আৰু আনটো হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া। বাহ্যিক প্ৰক্ৰিয়াবোৰৰ ভিতৰত আমি বতাহ, বৰষুণ, নদ নদীৰ কথা ক'ব পাৰোঁ আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ ভিতৰত আমি ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কথা ক'ব পাৰোঁ। এতিয়া আমি জানিব লাগিব ভূ আকৃতিক প্ৰক্ৰিয়া কাক কোৱা হয়। ভূ আকৃতিক প্ৰক্ৰিয়া তাক কোৱা হয় যে যিবোৰ স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ লগত জড়িত বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰক একেলগে ভূ আকৃতিক বুলি কোৱা হয়। এতিয়া আমি আহো প্ৰাকৃতিক ভূগোলৰ দ্বিতীয়টো বিষয় বতাহৰ কাৰ্য। বতাহৰ কাৰ্যক আমি তিনিটা ৰূপত আলোচনা কৰিব পাৰোঁ: খনন, পৰিবহন আৰু অৱক্ষেপন। বতাহ ভূ প্ৰাকৃতিক অৱয়ৱবোৰৰ সৃষ্টি আৰু পৰিৱৰ্তনৰ প্ৰধান প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া তিনিটাৰ খনন হৈছে তোমালোকে জানা বতাহৰ দ্বাৰা কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্য, আৰু পৰিবহন হৈছে এঠাইৰ পৰা আন ঠাইলৈ এই ধূলি বালিসমূহ কঢ়িয়াই নিয়া কাৰ্য, আৰু অৱক্ষেপন হৈছে বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চভূমিৰ ক্ষতি সাধন কৰা। আকৌ বতাহে কোনো এক অংশৰ পৰা ধূলি বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলে, আৰু তেনে প্ৰক্ৰিয়াক অৱনমন অৰ্থাৎ ইংৰাজীত ডিফ্লেশ্যন কোৱা হয়। ইতিমধ্যে বতাহে কঢ়িয়াই নিয়া ধূলি বালিবোৰ য'ত জমা হৈ গৈ সেই অংশটো ক্ৰমে ওখ হ'বলৈ ধৰে, যাক বালিয়াৰী বা বালিৰ পাহাৰ বুলি কোৱা হয়। ইংৰাজীত চেণ্ড ডিউ কোৱা হয়। এই বালিয়াৰী বা বালিৰ পাহাৰ দুই প্ৰকাৰৰ: এক অনুদৈৰ্ঘ্য বালিয়াৰী আৰু দুই অনুপ্ৰস্থ বালিয়াৰী। কিছুমান অৱক্ষয়জনিত অৱয়বো মৰুভূমিক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰে। মৰুভূমিৰ শক্তিশালী বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চভূমিত আঘাত কৰি সেইবোৰত অৱক্ষয় ঘটায়, যাক অপঘৰ্ষণ কোৱা হয়। উদাহৰণস্বৰূপে ইনচেলবাৰ্গ তেনে এটা অপঘৰ্ষণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱয়ব। বতাহৰ দ্বাৰা পৰিবাহিত শিল বালিবোৰৰ মাজতো পাৰস্পৰিক ঘৰ্ষণৰ সৃষ্টি হয়, অৰ্থাৎ খুন্দা খায়, আৰু তেতিয়া শিলবোৰ ভাঙি সৰু সৰু টুকুৰাত পৰিণত হয়, আৰু এনে ঘৰ্ষণজনিত প্ৰক্ৰিয়াক সংনিঘৰ্ষণ কোৱা হয়। কেতিয়াবা বৰষুণে বালিময় মৰুপৃষ্ঠত হঠাতে বানপানীৰ সৃষ্টি কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। বহু ঠাই বিয়পি হঠাতে হোৱা এনে বানপানীক বিস্তৃত বানপানী অৰ্থাৎ চিট ফ্লাড কোৱা হয়। গতিকে বতাহজনিত প্ৰক্ৰিয়াৰ দ্বাৰা মৰুভূমি অঞ্চলৰ ভিন্ন অৱয়ৱৰ সৃষ্টি কেনেকৈ হয় তোমালোকে গম পালা। এতিয়া আমি আহোঁ আলোচ্য বিষয়ৰ তৃতীয়টো পৰ্যায়, হিমবাহৰ কাৰ্য। ভূপৃষ্ঠৰ বিশেষ কিছুমান অঞ্চল এতিয়াও বৰফৰ দ্বাৰা আবৃত হৈ আছে। দুই মেৰু অঞ্চলৰ লগতে হিমালয়, আলপছ আদিৰ দৰে পৰ্বতৰ উচ্চাংশত বৃহৎ পৰিমাণৰ বৰফ জমা হৈ আছে। ভূপৃষ্ঠত প্ৰায় 29 নিযুত ঘন কিলোমিটাৰ পৰিমাণৰ পানী বৰফ জমা
আছে। ভূপৃষ্ঠত জমা হৈ থকা বৰফৰ স্তূপবোৰ মাটিৰ তললৈ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে, তাকে হিমবাহ কোৱা হয়। ইংৰাজীত গ্লেচিয়াৰ বুলি কোৱা হয়। বতাহ আৰু নদীৰ দৰে হিমবাহেও খনন, পৰিবহন আৰু অৱক্ষেপণৰ যোগেদি নানা প্ৰকাৰৰ অৱয়ব সৃষ্টি কৰে। আমি মুঠতে হিমবাহৰ 3 প্ৰকাৰ পাব পাৰোঁ: মহাদেশীয় হিমবাহ, পাৰ্বত্য হিমবাহ আৰু গিৰিপথ হিমবাহ। মহাদেশীয় হিমবাহ হৈছে এই হিমবাহবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে তললৈ নামি আহে। ইয়াৰ উদাহৰণ হিচাপে উত্তৰ কানাডা, গ্ৰীণলেণ্ড, এণ্টাৰ্কটিকাৰ উদাহৰণ আমি ক'ব পাৰোঁ। পাৰ্বত্য হিমবাহ হৈছে দুষাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে বৈ আহে। এনে হিমবাহ ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি, এছিয়াৰ হিমালয় পাৰ্বত্য অঞ্চল। গিৰিপথ হিমবাহ হৈছে গিৰিমালা বা পৰ্বতৰ পাদদেশত সৃষ্টি হোৱা কাৰণে ইয়াক গিৰিপথ বা শৈলপদী হিমবাহ বুলি কোৱা হয়। হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব। হিমবাহে ইয়াৰ গতিপথেৰে বৰফখণ্ডৰ লগত শিলাখণ্ড আৰু শিলবালিও কঢ়িয়াই আনে। এইবোৰ গতিপথত সজোৰে খনন কাৰ্য চলে। এনে খনন কাৰ্যৰ ফলতে পথালিয়ে ইউ আকৃতিৰ দীঘলীয়া গতিপথৰ সৃষ্টি হয়। হিমবাহৰ দ্বাৰা বাহিত অৰ্থাৎ ওলাই যোৱা পদাৰ্থৰ প্ৰবল ঘৰ্ষণৰ ফলত ইয়াৰ গতিপথ দ আৰু থিয় ঢালযুক্ত হয়। এনে ক্ষয়জনিত অৱয়ব আমি 2 ধৰণৰ পাব পাৰোঁ: 1 শংকু আকৃতিৰ, 2 ওলোমা উপত্যকা। আল্পছ আৰু হিমালয় পৰ্বতত এনেধৰণৰ ক্ষয়জনিত জোঙা শৃংগ যথেষ্ট আছে। মেটাহৰ্ণ এটা শংকু আকৃতিৰ ভাল উদাহৰণ। সাধাৰণতে মূল নদীলৈ উপনদীবোৰ বৈ অহাৰ দৰে মূল হিমবাহলৈও উপহিমবাহ কিছুমান বৈ আহে আৰু তেতিয়া উপহিমবাহৰ উপত্যকাটো মূল হিমবাহৰ ওপৰত ওলমি থকা যেন লাগে বাবে ইয়াক ওলোমা উপত্যকা বোলে। হিমবাহে সৃষ্টি কৰা অৱক্ষেপণজনিত অৱয়ব। কোনো উপত্যকাৰে হিমবাহ এটা নামি আহোঁতে ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই আনে আৰু সেইবোৰক গ্ৰাফ বোলে। এনে গ্ৰাফ আমি 4 প্ৰকাৰৰ পাব পাৰোঁ: 1 পাৰ্শ্বগ্ৰাফ, 2 ভূমিগ্ৰাফ, 3 মধ্যগ্ৰাফ আৰু 4 অন্তিম প্ৰান্তগ্ৰাফ। পাৰ্শ্বগ্ৰাফ হৈছে উপত্যকাৰ দাঁতিয়েদি উটি অহা বৰফ। ভূমিগ্ৰাফ হৈছে তলিয়েদি বাগৰি অহা গ্ৰাফ আৰু মধ্যগ্ৰাফ হৈছে মাজভাগেৰে উটি অহা গ্ৰাফ আৰু শেষ সীমাত জমা হোৱা হিমবাহে হৈছে প্ৰান্ত বা অন্তিম গ্ৰাফ। অৱক্ষেপণজনিত অৱয়বৰ উদাহৰণ হিচাপে আমি এস্কাৰ, ড্ৰামলিন, কেম আদি পাব পাৰোঁ। অতি উদ্বেগৰ বিষয় যে গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ স্থিতি আৰু কাৰ্যৰ বৃহৎ পৰিৱৰ্তন ঘটাব। আজি আলোচ্য বিষয় তোমালোকৰ কাৰণে এই 3টাই আছিল। এই ভূপ্ৰাকৃতিক ভূগোলৰ আলোচ্য বিষয় 3টা তোমালোকে ভালদৰে অধ্যয়ন কৰিবা আৰু ইয়াত থকা সন্নিৱিষ্ট প্ৰশ্নবিলাক তোমালোকে পাঠ্যপুথিৰ পৰা সংগ্ৰহ কৰি নজনা কথাখিনি মোক সুধিবা।